সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু মোৰ আগৰ ব্লগবিলাকত গম পাইছে যে সামাৰ ভেকেশ্যনৰ কাৰণে যিহেতু স্কুল বন্ধ হৈছে সেইকাৰণে আমি বিলাচীপাৰাৰ পৰা এয়া ঘৰলৈ বুলি আহি আছিলোঁ। আজি আমি আহি পাইছোঁ এতিয়া শিৱসাগৰ। প্ৰায় 7টামান বাজি গ'ল, মানে 7টা 7:30 মানেই হ'ল আৰু তেতিয়া আমি আহি পালোঁ। এয়া আমি আহি ৰাজমাই টি ষ্টেট পাইছোঁ। এতিয়াও আমাৰ ঘৰলৈ বহুত দূৰ বাকী আছে, তথাপিও পৰিৱেশখিনি নিজৰ লগাৰ ভিতৰতে এটা ভিডিঅ' কৰি ৰাখিলোঁ। এয়া ফাইনেলি আমি যেতিয়া ডিমৌ পালোঁহি, তাৰপিছতে এখন যিহেতু বেটেৰী ৰিক্সা ল'ব লাগে, বেটেৰী ৰিক্সাত উঠি গোটেইকেইজন আহি আছোঁ। বতৰটো আহি পোৱাৰ পিছতে খুব ভাল লাগিলে, মানে ৰ'দো নাই বৰষুণো নাই তেনেকুৱা হৈ আছে। তেতিয়া 8:30মান বাজিছে আৰু আমি বেটেৰী ৰিক্সাত উঠি আহি থাকোঁতে, আৰু দোকান পোহাৰবিলাক বন্ধই হৈ আছে বাৰু। 8:30 বজাতে যিহেতু নুখোলে, কিছুমান খোলে আৰু। নিধিয়ে আকৌ কিয় জানো ভাবিলে যে তাই এই বেটেৰী ৰিক্সাৰ ওপৰত যে মানুহে হাতেৰে ধৰি যোৱাডাল থাকে, ধৰি ল'ব লাগে বুলি, সেইডাল ধৰি লৈছে ডাঙৰ মানুহৰ আগতে। আমি অলপ দেৰি পিছৰ পৰাহে লক্ষ্য কৰিছোঁ, আৰু তাই বিৰাট ফূৰ্তি পাইছে যে ঘৰলৈ তাই আহি আছে। আহি কাক মিলিম মানে কি, কাক লগ পাম, মিলিম শব্দটো হিন্দীত কৈ আছে আৰু, যে মই ককাক মিলিম, কিবাক মিলিম এনেকৈ। বতাহ হৈ থকাৰ কাৰণে আচলতে এনেকৈ ভইচটো নাহিলে ভালকৈ, সেইকাৰণে আকৌ ভইচ অভাৰ দিব লগা হৈছে। এয়া আমি আহি ঘৰৰ কাষৰখিনি ঠাই পাইছোঁহি। তেতিয়াই নিধিক সুধিছোঁ যে তুমি ঘৰটো চিনি পাবা নাই, এনেকৈ বুলি সুধিছোঁ। তেতিয়া আকৌ তাই কৈছে যে চিনি পাম, আহি পাব হৈছে আৰু, এনেকৈ খুব বেছি ফূৰ্তি পাইছে আৰু। তাইক মই সুধি গৈছোঁ যে আমিতো ঘৰটো পাহৰিছোঁ, তুমি দেখাব লাগিব, এনেকৈ কৈ আহি আছোঁ আৰু তাইৰ লগতে অকণমান ধেমালি ধুমুলা কৰি। যিহেতু এইখিনি সময়তো আমাক আধা ঘণ্টা মানে সময় লাগে। এইখনেই হৈছে মই পঢ়া কলেজখন, HCD কলেজ, নিতাই পুখুৰীৰ একমাত্ৰ সেই উচ্চ শিক্ষা অনুষ্ঠান। নিধিয়ে এইখিনি সময়ত আমাৰ ঘৰটো অকণমান দূৰৰ পৰা দেখিছে। তাই কৈছে এয়া চিঞৰিছে আৰু, এয়া দেখি গ'লোঁ বুলি। পিছে মাতটো মানে দিব নোৱাৰিলোঁ, ভইচখিনি ভাল নহ'ল, মানে অকণমান বতাহৰ ভাৱটো থাকি গ'ল যে। ফাইনেলি আমি ঘৰত প্ৰায় 2-15 দিনৰ পিছত ঘৰ পালোঁহি। দেউতাই একদম জপনাৰ মুখতে ৰৈ আছে। দেউতাক বাৰু গৌৰীসাগৰ পাওঁতে কৈছিলোঁ, মানে শিৱসাগৰ নাপাওঁতেই কৈছিলোঁ যে আমি আহি আছোঁ। দেউতাই আমাৰ কাৰণে ভাত বনায়ো থ'ম বুলি কৈছে, মানে যিহেতু আমি বাছত একো খোৱা নাই সেইখিনি কথা ভাবি আৰু ছোৱালীজনীক বাহিৰৰ বস্তু যিহেতু খুৱাব নালাগে, তাইৰ কাৰণেও কিবাকিবি অকণমান। আকৌ নিধিয়ে আকৌ লাজ কৰিব, চাব দেই, নিধিয়ে দেউতাক লাজ কৰিব, তাৰপিছতে আকৌ ঘূৰি আহিব, মানে বহু দিনৰ পিছত যে তাই দেউতাকক দেখিব সেইটো কাৰণে আৰু, কি ককাকক দেখিব সেইকাৰণে। এয়া ঘৰত প্ৰথমটো খোজ পেলাই ঘৰলৈ বুলি আগবাঢ়িছোঁ। অকণমান মানে আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে ঘৰটো, মানে ৰিকনষ্ট্ৰাকশ্যন আৰু, অকণমান ভঙি হৈ আছিলে, খেলি মেলি হৈ আছে সেইকাৰণে ঘৰটো। আকৌ সেইখিনিও চিজিল কৰিব লাগিব চাগে এই মাহটোতে, হ'ব বাৰু। যেনে তেনে যে ঘৰ পালোঁহি ইমান মাহৰ মূৰত, খুব বেছি ভাল লাগিছে। খোজটো দিয়ে একদম মানে য'ত মোৰ চোলটো এৰি থৈ গৈছিলোঁ তাতে আকৌ ঘূৰাই আহি পাইছোঁ যেন তেনেকুৱা লাগিছে। দেউতাই গৰম পানী কৰিয়ে ৰাখিছিলে নিধিয়ে গা ধুবহি বুলি। নিধিক যিহেতু প্ৰথম আহিয়ে ঠাণ্ডা পানীয়ে গা ধোৱা নাযাব, পানীটো বদলি হ'লে দিগদাৰ হ'ব বুলি। তাৰপিছতে নিধিক গা পা ধোৱালোঁ, ময়ো গা ধুলোঁ। তাৰপিছতে ওচৰৰে আমাৰ নবৌহঁত আহিছে, আৰু এইজনী ভণ্টি এজনী ওলাই যোৱা দেখিলে। ৰাস্তাৰ কাষতে এনেকৈ আমাৰ যিহেতু ঘৰটো, ৰাস্তাৰ মানুহ দেখা যায়। নিধিয়েও এনেকৈ ষ্টেপবিলাকতে বহি চবৰে লগত কথা পাতি আছে আৰু, যোন আহিছে যেনেকৈ আহিছে। আৰু এইখিনি সময়তে মানে গুণগুণহঁত আহিব, সেই কথাটো আমি জানো। তাই মানে গুণগুণ আহিব বুলি ক'লত একদম ৰৈয়ে আছে, বহিয়ে আছে, তেনেকুৱা কিবাকিবি কৰি আছে আৰু। গুণগুণৰ মাক অহা নাই, গুণগুণ দেউতাকৰ লগতে আহিছে। সেয়া আহি পোৱাৰ পিছতে নিধিয়ে মানে কি কৰোঁ কি নকৰোঁ কৰিছে, কিবা এটা দেখুৱাবলৈ বিচাৰিছে। তাই এইখিনিতে কিবা আখৰ লিখি আছিলে নেকি, সেইখিনিকে দেখুৱাম বুলি ওলাইছে আৰু। আমিও ভাত পানী খাই বহুত সময় ৰোৱা নিচিনা হ'ল। তাৰপিছতে গুণগুণহঁত আহিব বুলি যিহেতু ৰৈ আছিলোঁ, আকৌ ওচৰৰে নবৌ এগৰাকীও আছিলেহি। তেওঁলোকৰ লগতে ঘৰৰ গৰু গাখীৰৰ চাহ খালোঁ। আৰু নিধিয়ে গুণগুণলৈ কিছুমান গিফ্ট এয়া হাঁচি আনিছিলে, সেইবোৰ চব দিছে।
আকৌ নিধিয়ে এটা ঘড়ী কিনিছিলে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ তাৰ লগতে এটা গুণগুণলৈও কিনিছিলোঁ সেইটোও দিছে তাৰ মাজতে আকৌ ইয়াত ধ্ৰুৱ আহিছে অকণমানকৈ যে ভিডিঅ' এটা দেখিলে তাৰ কিবা কাম আছে কাৰণে সি গ'লগৈ বাৰু সি একেবাৰে আমাৰ ওচৰৰে ল'ৰা একেবাৰে ঘৰত মানে সি যি হয় চব জনাৰ নিচিনা ল'ৰা আৰু মোৰ আগৰ ভিউৱাৰ্ছসকলে জানে বাৰু আজি আকৌ 2 মাহ 15 দিনমানৰ পিছত আকৌ বাইকত বহি এয়া আবেলি আমি যিটো ৰাইডত আগতে সদায়ে গৈছিলোঁ বা প্ৰায়ে গৈছিলোঁ বুলি ক'লেও বেয়া নহয় তালৈকে বুলি ওলাই আহিলোঁ লগতে আজি গুণগুণকো লৈ আহিছোঁ তাই যিহেতু আছিলে ঘৰতে তাৰপিছতে অকণমান গ্ৰ'চাৰী শ্বপিং আছিলে সেইখিনিও কৰিছোঁ মানে নিধিৰ খোৱা বস্তুখিনিৰ যোগাৰটোতো কৰি ল'ব লাগিব আজিয়ে তাৰপিছতে আহিয়ে শ্বপিঙৰ বেগ খোলা হৈছে আনবক্সিং হৈ আছে দেউতাক আৰু জীয়েকৰ মাজত নতুন ব্ৰাছ কিনিলোঁ দেখাই দিয়ে ব্ৰাছ তোলা কিনিছোঁ কয় নিধিলে ব্ৰাছ কিনি আনিছোঁ শ্বপিঙত আৰু ইয়াত গ'লে ইয়াত আহিলে দেউতাকক আৰু তাত থাকিলে মোক শ্বপিং কৰি আনিছোঁ শ্বপিঙত বাৰু চব নিজৰে বস্তু ল'ব লাগিব বুলি নকয় ৰাতিপুৱা আহিয়ে মুঠতে পেটটো ভৰাবৰ কাৰণে কিবা কিবি খালোঁ এয়া গধূলি অকণমান লোকেল চিকেন অনা হৈছে বাহঁতো যিহেতু আছে গোটেইকেইটাই মিলি লগতে ভাত খাম বুলি ভাবিলোঁ আৰু এয়া নিধিয়ে মোক একদম গধূলি সময়ত মোবাইলটো বিচাৰি অকণমান আমনি কৰি আছে মানে যিহেতু গুণগুণহঁতৰ ঘৰ আমাৰ পৰা বেছি দূৰত নহয় 10-15 মিনিটৰ বাট বুলি ক'লেও বেয়া নহ'ব আৰু বা এটা কামত আজি স্কুললৈ যাব লগা হৈছিলে সেইকাৰণে বায়ে স্কুটি লৈ বাহিৰে আহিছিলে সেইকাৰণে দুইটা আকৌ যাওঁতেও বেলেগকৈ যাব যেনেকৈ বাপেক জীয়েক আহিছিলে তেনেকৈ ঘূৰি যাব আৰু মাক অকলে আহিছিলে মাকো যাব আৰু তেহেঁতৰ পিছে এয়া 10টামানেই বাজিব হৈছে বাহঁত গৈছেগৈ আৰু প্ৰায়ে আমাৰ ঘৰলৈ আহিলে ভাত পানী খাই এনেকৈ যায়গৈ থকা নহয় মানে ঘৰবিলাক ওচৰত হ'লে মাকৰ ঘৰত থকা নহয় বুলি কয় যে সেই তেনেকুৱা নিচিনা হৈছে আৰু আমাৰ নিধিয়ে আকৌ চাই আছে দিনটো সিহঁতৰ লগতে থাকিলে বায়েকক বহুদিনৰ পিছত লগ পালে ফাইনেলি এয়া ঘৰৰ পৰা প্ৰথমটো নিশা আজি দিনটো ভালে গ'ল মানে কি আৰু খুব ব্যস্ততাৰে গ'ল আচলতে সেইখিনি আৰু খুব ব্যস্ততাৰে গ'ল বাহঁতো আহিলে দিনটো তাইতো 12 বজাৰ পিছৰ পৰা আহিছে গুণগুণহঁত ৰাতিপুৱাৰ পৰা আহিলে সেনেকৈ আৰু দিনটো চাহ ভাত খাই এয়া ভাত পানী খাই বাহঁত গ'লগৈ আপোনালোকক দেখুৱালোৱেই আৰু মাজৰখিনি ৰেকৰ্ড কৰা নহ'ল আৰু কথা বতৰাও যিহেতু বেছি হয় এইখিনি সময়ত এতিয়া আমি শুম আৰু নিধিয়েও যিহেতু শোৱাটো কমটি হ'ল মানে কি আৰু বাছত কালি টোপনি নধৰিলে কিয় জানো গৰমটোৰ কাৰণে নধৰিলে নেকি ইভাগে হ'লে কিন্তু আমি ধুনীয়াকৈ শুই আহিব পাৰোঁ বাছত আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই